নমস্কাৰ জ্ঞানবৃক্ষ নলেজ চেনেললৈ সকলোকে স্বাগতম জনাই আজি পুনৰ আহিলো এটা নতুন ভিডিঅ' লৈ আজি আপোনালোকৰ মাজলৈ লৈ আহিছো ইডিয়মছ এণ্ড ফ্ৰেজ টু পেইণ্ট দ্য টাউন ৰেড ইয়াৰ মিনিংটো হ'ল টু গো আউট ড্ৰিংকিং ডান্সিং অৰ্থাৎ বাহিৰলৈ ওলাই যোৱা ডান্স বা ড্ৰিংকৰ ক্ষেত্ৰত হওক অথবা পাৰ্টিৰ ক্ষেত্ৰত হওক ছেকেণ্ডত আছে গিফ্ট অফ দ্য গেভ Your meaning hol the ability to speak easily and confidently in a way that makes people want to listen to you and believe you. Your ortho hol apuni কথা কোৱাৰ ধৰণ আপুনি কেনে ধৰণে কথা ক'লে মানুহে সোনকালে বুজি পাব আপোনাক বিশ্বাস কৰিবলৈ ল'ব তেনে ধৰণৰ কথা কোৱাৰ ক্ষেত্ৰত আমি ইউজ কৰোঁ গিফ্ট অফ দ্য গেভ থাৰ্ডত আছে এ ওয়াইল্ড গুজ সেজ ইয়াৰ মিনিংটো হ'ল ইউজলেছ চাৰ্জ যিটো বস্তু আমি বিচাৰি থাকিলেও নাপাওঁ তেনে এটা বস্তু বিচাৰি ফুৰাৰ ক্ষেত্ৰত আমি এ ওয়াইল্ড গুজ সেজটো ইউজ কৰোঁ ইয়াৰ পিছতে আহিলোঁ টু ফিছ ইন ট্ৰাবল ৱাটাৰ্ছ ইয়াৰ মিনিংটো হ'ল টু ট্ৰাই টু উইন এন এডভান্টেজ ফ্ৰম এ ডিফিকাল্ট চিটুৱেশ্যন ইয়াৰ মিনিংটো হ'ল যিমানেই ডিফিকাল্ট চিটুৱেশ্যন নাহক কিয় সেই ডিফিকাল্ট চিটুৱেশ্যনৰ পৰা আমি কেনেকৈ জিকিব পাৰোঁ কেনেকৈ এটা সুবিধা আদায় কৰিব পাৰোঁ তেনে ক্ষেত্ৰত ইউজ কৰা হয় টু ফিছ ইন ট্ৰাবল ৱাটাৰ্ছ টু পুল ষ্ট্ৰিংছ টু কণ্ট্ৰল ছামৱান অৰ ছামথিং ইন এ ছিক্ৰেট ৱে মানুহে বহুত ধৰণৰ কথা গোপনে ৰাখে এনে গোপন কথা বা কিছুমান কাম আমি কিদৰে কণ্ট্ৰল কৰি ৰাখিব পাৰোঁ সেই তেনে ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় টু পুল ষ্ট্ৰিংছ ইয়াৰ পিছতে আহিলোঁ টু গিভ ওৱান এ লং ৰ'প টু এলাউ এ মেন টু কণ্টিনিউ হিজ মিষ্টেক্স অৰ ক্ৰাইমছ মানুহে বহুত অপৰাধ কৰি থাকে আৰু আমি অপৰাধখিনি জানিও তেওঁক মানা কৰা নাই বাধা দিয়া নাই তেনে ক্ষেত্ৰত ইউজ কৰা হয় টু গিভ ওৱান এ লং ৰ'প ইয়াৰ পিছতে আহিলোঁ ফেয়াৰ এণ্ড স্কোৱাৰ ইয়াৰ মিনিংটো হ'ল অনেষ্টলি মানে হ'ল ভদ্ৰতা বা নম্ৰতা এই ক্ষেত্ৰত আমি ফেয়াৰ এণ্ড স্কোৱাৰ ইডিয়মছ এণ্ড ফ্ৰেজটো ইউজ কৰোঁ এ স্নেক ইন দ্য গ্ৰাছ ডেট মিনছ হিডেন এনিমি ইয়াৰ অৰ্থ হ'ল গোপন শত্ৰু আমি কিছুমান মানুহক ভাল পালেও বা বেয়া পালেও আমি বাহিৰত সেইটো দেখাই নিদিওঁ ভাল পালে যিমান বেয়া পালেও আমি ভালটোৱে দেখাই থাকোঁ মানুহক কিন্তু ভিতৰি সেই মানুহজনে বেয়া পাই থাকিলেও মানে সেই মানুহজনক বেয়াটো দেখাই নিদিয়ে সেই তেনে ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় এ স্নেক ইন দ্য গ্ৰাছ তাৰপিছত আহিলোঁ টু ডাই ইন হাৰ্নেছ ইয়াৰ মিনিংটো হ'ল টু ডাই হোৱাইল ষ্টিল এট ৱৰ্ক কাম এটা কৰি থাকোঁতে হঠাৎ মৃত্যু হোৱা ধৰি লওক কিবা এটা ফেক্টৰীত এজন মানুহে গাঁত খান্দি আছিলে গাঁত খান্দি থাকোঁতে গাঁত এটা খান্দি আছে তো গাঁত খান্দি থাকোঁতে মাটিখিনি তাত পৰি গ'ল আৰু তেওঁ মানুহজনৰ হঠাতে মৃত্যু হ'ল সেই তেনে ক্ষেত্ৰত ইউজ কৰা হয় টু ডাই ইন হাৰ্নেছ ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে সকলোকে আন্তৰিকতাৰে ধন্যবাদ জনালোঁ যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব আৰু বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ